ইমান কুঁৱলী পৰিছে, একো দেখাই নাপায় দূৰ দূৰণিলৈ। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। এয়া গুৱাহাটীলৈ যাবলৈ বুলি সোনকালে সাৰ পালোঁ আজি। চাই দেখোঁ ইমান যে কুঁৱলী পৰিছে, একো দেখাই নাপায় দেখোন। ৰাতিপুৱাতে বাৰ জেঠালেকে ফোন কৰি মাতিলে তেওঁলোকৰ ঘৰলৈ, সেইবাবে আমি চাৰিওটা প্ৰাণী তেওঁলোকৰ ঘৰলৈ বুলি এয়া গৈ আছোঁ। ৰাস্তাৰ কাষত এই খেৰৰ দমবোৰ দেখি সৰুকাললৈ মনত পৰি গ'ল। আগতে যে সৰু হৈ থাকোঁতে কিমান যে খেলিছিলোঁ এই খেৰৰ ওপৰত উঠি। 10 মিনিটমান এনেদৰে খোজকাঢ়ি থাকি অলপ সময়ৰ পিছত তেওঁলোকৰ ঘৰ পালোঁগৈ। বৰদেউতাজনৰ লগত বহু পুৰণি কথা পাতি পাতি বহু সময়ে পাৰ হৈ গৈছিলে। তাৰপিছত তেওঁৰ বোৱাৰীজনীয়ে এয়া আমালৈ চাহ জলপান বনাই দিলে। ৰুটি ভাজি আৰু কণী অমলেট। সোমবাৰ আছিল যদি উপায় নোহোৱা হৈ খালোঁ আৰু এয়া কৰ্দৈও খালোঁ। তাৰপিছত আকৌ